So hey guys, RC টিউটৰিয়েল ফালৰ পৰা লৈছোঁ এক নতুন টপিকৰ ওপৰত এক নতুন ভিডিঅ'। তো আজি আমি সময় নষ্ট নকৰি আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। Here we go. আজি টপিকটো হৈছে আমাৰ স্কুৱেৰ এণ্ড স্কুৱেৰ ৰুটৰ ওপৰত। এই টপিকটো প্ৰধানকৈ আহে সপ্তমমান শ্ৰেণীৰ পাছৰ পৰা, অৰ্থাৎ ক্লাছ 7, ক্লাছ 8 ইমানমানত এই টপিকটো আহে। তো আজি আমি এই বিষয়ে আলোচনা কৰিম। তো কি হয় স্কুৱেৰ এণ্ড স্কুৱেৰ ৰুট, যিটো অসমীয়াত কোৱা হয় বৰ্গমূল। কি হয় চাওঁ। স্কুৱেৰ শব্দটোৰ অৰ্থ হৈছে যে কোনো এটা সংখ্যাক আমি একেটা সংখ্যাৰে দুবাৰ পূৰণ কৰা, অৰ্থাৎ স্কুৱেৰটো ধৰি লওক এটা সংখ্যা এৰ স্কুৱেৰ যেতিয়া উলিয়াব দিয়ে তেতিয়া আমি এৰ ওপৰত 2টা লিখোঁ। তো বহুতে হয়তো এই বস্তু দেখিছে, এনেকৈ কোনোটা সংখ্যাৰ ওপৰত 2 থাকে 3 থাকে এনেদৰে। তো 2টো দেখিছে থকা, কিন্তু সেইটো কি কয় কেনেকৈ ধৰে কাম বহুতে নাজানে। তো আজি আমি সেই বিষয়ে সম্পূৰ্ণকৈ আলোচনা কৰিম। তো ওপৰত যিটো 2 থাকে তাৰ অৰ্থ হৈছে সেইটো হৈছে এটা স্কুৱেৰ। ক্লিয়াৰ? তো এতিয়া ইয়াৰ অৰ্থ কি? ইয়াৰ অৰ্থ হৈছে এ স্কুৱেৰ, অৰ্থাৎ এৰ ওপৰত যেতিয়া 2 আছে ইয়াৰ অৰ্থটো হৈছে যে ই হৈ থাকে এ পূৰণ এ, অৰ্থাৎ যিটো সংখ্যাৰ ওপৰত থাকে 2টো, সেই সংখ্যাটোৰ তলৰ, অৰ্থাৎ সংখ্যাটোৰ তলত যিটো থাকে সেইটো কোৱা হয় বেছ। সেইটো কোৱা হয় বেছ। আৰু ওপৰত থকাটো কোৱা হয় পাৱাৰ। এইটো কেৱল স্কুৱেৰৰ ক্ষেত্ৰত নহয়, ইয়াত পাৱাৰ যি থাকে চবতে ইয়াত ওপৰত থকাটো পাৱাৰ কয়, তলত থকাটো বেছ কয়। কিন্তু স্কুৱেৰৰ ক্ষেত্ৰত সদায় ওপৰত পাৱাৰ 2 থকা মানেই তাক কোৱা হয় স্কুৱেৰ। তো আজি আমি স্কুৱেৰ বিষয়ে এতিয়া চাম। তো স্কুৱেৰ মানে হৈছে কোনো এটা সংখ্যাৰকে পুনৰ সেই সংখ্যাটোৱে পূৰণ কৰাকে স্কুৱেৰ বুলি কয়। যেনেকৈ এ স্কুৱেৰ, এইটো এটো 2 থাকিলে এ স্কুৱেৰ বুলি কয়। এ স্কুৱেৰ অৰ্থাৎ এ পূৰণ এ। যদি আমি সংখ্যাত চাওঁ তেতিয়াহ'লে ধৰি লওক এটা সংখ্যা 3 স্কুৱেৰ। ইয়াৰ অৰ্থটো হৈছে 3 পূৰণ 3, 3 9, অৰ্থাৎ 3 স্কুৱেৰ সমান 9। এইটো হৈছে 3 স্কুৱেৰ অৰ্থটো, আৰু এইটো হৈছে তাৰ ৰিজাল্টটো। ক্লিয়াৰ? তো স্কুৱেৰ মানে হৈছে যিকোনো সংখ্যাক সেই সংখ্যাটোৱে পুনৰ পূৰণ কৰা, যিকোনো সংখ্যাৰ স্কুৱেৰ হ'ব পাৰে। ক্লিয়াৰ? তো স্কুৱেৰ মানে হৈছে যিটো সংখ্যাৰ একেটা সংখ্যাৰ পূৰণ ফল। তো স্কুৱেৰ ৰুট কি আমি চাম। স্কুৱেৰ ৰুটৰ চিম্বলটো হৈছে হৰণ, যেনেকৈ আমি চিম্বল দিওঁ তেনেদৰে, কেৱল এনেদৰে লিখা হয়। স্কুৱেৰৰ সম্পূৰ্ণ বিপৰীতটো হৈছে স্কুৱেৰ ৰুট। যেনেদৰে যোগৰ বিপৰীত বিয়োগ, পূৰণৰ বিপৰীত হৰণ, তেনেদৰে স্কুৱেৰৰ বিপৰীত স্কুৱেৰ ৰুট। অৰ্থাৎ স্কুৱেৰটো আমি একেটা সংখ্যাক দুবাৰ পূৰণ কৰিবলৈ ব্যৱহাৰ কৰোঁ। ঠিক একেদৰে স্কুৱেৰ ৰুটক ভিতৰত থকা যিটো সংখ্যা, ধৰি লওক এটা সংখ্যা 9, ইয়াক স্কুৱেৰ ৰুট উলিয়াব লাগে। ইয়াৰ অৰ্থটো হৈছে যে 9ক এনেকুৱা ৰূপত ভাঙিব লাগে যাতে সি দুটা একে সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ পায়। অৰ্থাৎ 9ক আমি দুটা একে সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব লাগে। চাওক, দুটা একে সংখ্যা, গতিকে 3 পূৰণ 3, দুটা একে সংখ্যাৰ পূৰণফল। অৰ্থাৎ আমি 9ক 3 পূৰণ 3 ৰূপত ভাঙিব পাৰোঁ। আৰু যেতিয়া কোনো এটা সংখ্যাৰ এনেদৰে স্কুৱেৰ ৰুট উলিয়াওঁ তেতিয়া যিটো ৰূপত প্ৰকাশ কৰিব পাৰি তাৰ যিকোনো দুটা একে সংখ্যা পূৰণফল হিচাপে প্ৰকাশ কৰাৰ পাছত আমি এটা সংখ্যা উত্তৰ হিচাপে লৈ ল'ব পাৰোঁ। অৰ্থাৎ 9ৰ স্কুৱেৰ ৰুট হৈছে 3। চাওক, আকৌ দেখুৱাই দিছোঁ কেনেকৈ হৈছে। ভিডিঅ'ত দৰকাৰ পৰিলে অকণমান বেক কৰি চাব, বস্তুটো বুজিবলৈ চেষ্টা কৰিব। স্কুৱেৰত আমি যিটো সংখ্যা বেছত থাকে সেই সংখ্যাটোক আমি দুবাৰ পূৰণ কৰোঁ, একে সংখ্যাই দুবাৰ পূৰণ কৰি এটা উত্তৰ লওঁ। কিন্তু স্কুৱেৰ ৰুটৰ ক্ষেত্ৰত আমি যিটো সংখ্যা স্কুৱেৰ ৰুট উলিয়াব দিয়ে সেই সংখ্যাটোক আমি দুটা একেই সংখ্যাৰ পূৰণফল হিচাপে দেখুৱাই লওঁ। তাৰ পৰা তাৰ এটা সংখ্যা উত্তৰ হিচাপে আমি পাতি দিওঁ। ক্লিয়াৰ?
9ৰ বাহিৰে বেলেগ এটা সংখ্যা চাওঁ ধৰি লওক উলিয়াব দিছে 16 16ৰ স্কয়াৰ উলিয়াব দিছে 16 চাওক 16 এতিয়া 2 পূৰণ 8 16 হ'ব পাৰে 2 × 8 বাট কৈছো যে স্কয়াৰ ৰুট উলিয়াবলৈ হলে স্কয়াৰ ৰুটৰ যিটো সংখ্যা সেই সংখ্যাটো এনেকুৱা দুটা সংখ্যা পূৰণ হিচাপে প্ৰকাশ কৰিব লাগিব যি দুটা সংখ্যা দুয়োটা সংখ্যা একেই অৰ্থাৎ একে সংখ্যাৰ দুটা পূৰণফল হিচাপে 16টো প্ৰকাশ কৰিব লাগিব 4 পূৰণ 4 চক 2 পূৰণ 8 কিয়নো হলে কাৰণ 2টো বেলেগ 8টো বেলেগ 2 পূৰণ 8 এটো কাৰণে নহলে কাৰণ 2টো এটা বেলেগ সংখ্যা 8টো এটা বেলেগ সংখ্যা গতিকে এটো আহিব নোৱাৰে দুটা একে সংখ্যা পূৰণফল হিচাপে প্ৰকাশ কৰিব লাগিব প্ৰকাশ কৰাৰ পাছত আপোনালোকে এটা আদি পেলে উত্তৰ হিচাপে প্ৰকাশ কৰিব পাৰে অৰ্থাৎ স্কয়াৰ কৰিলে উত্তৰটো ডাঙৰ ওলাই স্কয়াৰ ৰুট কৰিলে উত্তৰটো সদায় সৰু ওলাই ক্লিয়াৰ দৰকাৰ পৰিলে পুনৰ আপোনালোকে ভিডিঅ'টো বেক কৰি চাব স্কয়াৰ এণ্ড স্কয়াৰ ৰুটৰ মই 1ৰ পৰা 15 লৈকে এখন তালিকা বনাই দিছো আপোনালোকে ভিডিঅ'টো পজ কৰি তালিকাখন নিজৰ কপিত লিখি লওক কাৰণ এইখন বহুত দৰকাৰী তালিকা আৰু ইয়াৰ স্কয়াৰ এণ্ড স্কয়াৰ ৰুট খিনি আপোনালোকে মনত ৰাখিব চেষ্টা কৰক কাৰণ এই কিটা স্কয়াৰ এণ্ড স্কয়াৰ ৰুট প্ৰত্যেকটো অংকত পৰৱৰ্তী সময়ত দৰকাৰ হৈ থাকিব দেখুৱাই লৈছো এইফালে যিখিনি সংখ্যা আছে সেইখিনি আছে সিম্পল নাম্বাৰ আৰু এইফালে থকাখিনি হৈছে স্কয়াৰ অৰ্থাৎ 1ৰ স্কয়াৰ 1 2ৰ স্কয়াৰ 4 3 স্কয়াৰ 9 এই স্কয়াৰ খিনি মিনিংটো গম পাইছে যে 1 মানে হৈছে 1 স্কয়াৰ 2 মানে 2 স্কয়াৰ 3 মানে 3 স্কয়াৰ 4 মানে 4 স্কয়াৰ অৰ্থাৎ 4 * 4 3 * 3 2 * 2 এনেদৰে তো এনেকে পতা নাই মই জাস্ট নাম্বাৰখিনি দেখুৱাই গৈছো 5ৰ স্কয়াৰ 25 6ৰ স্কয়াৰ 36 7ৰ স্কয়াৰ 49 8ৰ স্কয়াৰ 64 9ৰ স্কয়াৰ 81 10ৰ স্কয়াৰ 100 11ৰ স্কয়াৰ 121 12ৰ স্কয়াৰ 144 13ৰ স্কয়াৰ 169 14ৰ স্কয়াৰ 196 15ৰ স্কয়াৰ 225 এই সংখ্যাখিনি স্কয়াৰ যেনেদৰে এই সংখ্যাখিনি স্কয়াৰ হয় এইখিনি ঠিক তেনেদৰে এই স্কয়াৰ খিনিৰো যদি স্কয়াৰ ৰুট উলিয়াও অৰ্থাৎ যিকোনো স্কয়াৰ যদি স্কয়াৰ যাও ধৰি লওক 25 এইটা যে চালো এটা তো 25ৰ যদি স্কয়াৰ ৰুট যাও তেতিয়া ইয়াৰ স্কয়াৰ ৰুট হ'ব অৰ্থাৎ 25ৰ স্কয়াৰ ৰুট হ'ব ইয়াৰ নাম্বাৰটো অৰ্থাৎ যেনেদৰে এই নাম্বাৰটোৰ স্কয়াৰ হৈছে এই পিনৰ নাম্বাৰ ঠিক তেনেদৰে এই নাম্বাৰটোৰ স্কয়াৰ ৰুট হ'ব এই নাম্বাৰটো বিপৰীত পুৰা ইয়াৰ স্কয়াৰ এটো ইয়াৰ স্কয়াৰ ৰুট এটো সক স্কয়াৰ লগত যেতিয়া ৰুট আহিব অৰ্থাৎ এই চিহ্নডাল যে আহিব স্কয়াৰ ৰুট তেতিয়া আমি এই পিনৰ নাম্বাৰ গিটা পাতিম তাৰ বিপৰীত আৰু যেতিয়া এই নাম্বাৰটোৰ এগেইনষ্ট স্কয়াৰ ডাবল হ'ব তেতিয়া এইটা নাম্বাৰ তো হেতু কাৰণে কৈছো আপোনাক এই টেবুলখন মুখস্থ কৰি থব পাৰে সক নম্বৰ অকল যে 15 টালৈকে স্কয়াৰ ৰুট আছে এটো কথা না 16 17 18 এনেকে গৈ থাকিব মই জাস্ট কেইটামান আপোনাক দেখুৱাই দিছো স্কয়াৰ উলোৱা টেবুলখন তো পাইলে টেবুলখন মনত ৰাখি থব চাওক যদি আপোনালোকে টেবুলখন মনত ৰাখিব অসুবিধা পাইছে বা এতিয়াও স্কয়াৰ বা স্কয়াৰ ৰুট অলপ টান যেন অনুভৱ হৈ আছে তেতিয়ালে চিন্তা নকৰিব আমাৰ হলবা ট্ৰিক আমি লৈ আহিছো চাওক যিকোনো সংখ্যাৰ যদি আপুনি স্কয়াৰ পাহৰি যায় তেতিয়ালে ফাৰ্স্ট ট্ৰিক দুটা আপুনি পূৰণ কৰি আপুনি উলিয়াই ল'ব পাৰে যিকোনো সংখ্যা হওক তাক আমি পূৰণ কৰি ল'ব পাৰোঁ অৰ্থাৎ 4 ধৰি স্কয়াৰ ধৰি লওক স্কয়াৰটো পাহৰি গ'ল তা 4 * 4 16 16 আপুনি উলিয়াই ল'ব পাৰে হেতু এটা ফাৰ্স্ট ট্ৰিক নম্বৰ 2 যদি আপোনাৰ টেবুলখন লিখিব দিলে পূৰণ কৰিব আপুনি উলিয়াব পাৰে নাইবা আপুনি এনেদৰে কৰিব পাৰে চাওক 1ৰ স্কয়াৰ লেভেল দিছে 1ৰ স্কয়াৰ তো 1ৰ স্কয়াৰটো অবিয়াসলি 1 চাওক যেতিয়াই স্বাভাৱিক সংখ্যা অৰ্থাৎ নেচাৰেল নাম্বাৰখিনি ডাউন হৈ গৈ থাকিব 1 2 3 4 এনেকৈ উলিয়াবলৈ গৈ থাকিব আপুনি ভয় কৰিব লাগিব নাই সিম্পল চাওক আপুনি অযুগ্ম সংখ্যাখিনি যিখিনি অড নাম্বাৰ আছে সিৰিয়ালি লিখি যাব যোগ কৰিবলৈ অৰ্থাৎ অযুগ্ম সংখ্যাখিনি যোগফলটোৱে হৈছে প্ৰত্যেকটো সংখ্যাৰ স্কয়াৰ অৰ্থাৎ 1ৰ ক্ষেত্ৰত প্ৰথম অযুগ্ম সংখ্যা এটা সেকেন্ড 2 ক্ষেত্ৰত
প্ৰথম অযুগ্ম সংখ্যা দুটা অযুগ্ম প্ৰথমটো কি 1 সেকেন্ডটো 3 অড তো ফাৰ্স্ট টু অড নাম্বাৰ দুটা প্ৰথম অযুগ্ম সংখ্যাৰ যোগফলটো হৈছে 2 ৰ স্কয়াৰ 4 3 ক্ষেত্ৰত সেম ফাৰ্স্ট তিনটা অড নাম্বাৰ সাম অৰ্থাৎ প্ৰথম তিনটা অযুগ্ম সংখ্যাৰ যোগফল 5 ন 3 স্কয়াৰ ন সো ট্ৰিকটো এইটোৱে যে যিটো সংখ্যাৰে আপোনাক উলিয়াবলৈ দিব স্কয়াৰ আপুনি সেইটা প্ৰথমটোৰ পৰা আৰম্ভ কৰি অযুগ্ম সংখ্যা যোগ কৰি গৈ থাকিব অযুগ্ম সংখ্যা আকৌ দেই যুগ্ম অযুগ্ম মিক্স কৰিবলৈ কোৱা নাই কেৱল অযুগ্ম সংখ্যা 1 3 5 7 9 11 13 এনে গৈ থাকিব কেটা যেটা দিয়া আছে 4 দিছে তো 4 টা 3 plus 5 plus 7 first 4 টা odd number বা first প্ৰথম 4 টা অযুগ্ম সংখ্যা যোগফল হল কৈছা পাই হল হল যিকোনো সংখ্যা ৰেন্ডমলি ধৰি লওক 7 লেভেল দিছে দেখো নাই প্ৰথম 7 টা 3 first 7 odd number 5 7 9 11 কেটা হল 1 2 3 4 5 6 আৰু আহিব 11 হৈছে 13 কাউন্ট কৰি চাপৰে আনসাৰ 49 ওলাব ক্লিয়াৰ এইটো হৈছে সেকেন্ড ট্ৰিক আপোনাক যদি মাল্টিপ্লাই কৰি টান পায় তেনলে এনেকৈ যোগ কৰি আপুনি যিকোনো সংখ্যাৰ আপুনি স্কয়াৰ উলিয়াব পাৰে ক্লিয়াৰ সো এইটোটো হৈ গ'ল এটা ট্ৰিক আৰু আপোনালোকে তাৰ আগতে অলৰেডি টেবুলখন মনত ৰাখিলে 15 লৈকে ধৰি লওক এটা ডাঙৰ সংখ্যা আহি গ'ল যেটো আপোনালোকৰ টেবুলত নাই আৰু যেটো আপোনালোকৰ উলিয়াবলৈ অকন অসুবিধা হৈছে সো স্কয়াৰ উলিয়াবলৈ দিলে অসুবিধা নহয় যিকোনো ডাঙৰ সংখ্যা দিয়ক লাগিলে 50 দিয়ক 40 দিয়ক স্কয়াৰ কৰিব পাৰে কাৰণ 40 দিলে 40 পূৰণ 40 50 পূৰণ 50 কিন্তু যদি স্কয়াৰ ৰুট দিয়ে তেতিয়া অসুবিধাৰ সন্মুখীন হয় যেন অনুভৱ যদি হয় তাৰো আমি সলিউশন লৈছো সব আমি এতিয়া চাম যে ধৰি লওক আমি নজনা সংখ্যা এটা ডাঙৰ সংখ্যা এটা স্কয়াৰ উলিয়াবলৈ দিলে তো আমি জনা সংখ্যা ধৰি লওক 9 16 25 এইবোৰ সংখ্যাৰ আমি স্কয়াৰ দুটা সংখ্যা পূৰণ হিচাপে প্ৰকাশ কৰিব পাৰিম একে সংখ্যা কিন্তু ডাঙৰ সংখ্যা দিয়ে ধৰি লওক সংখ্যা দিলে 625 আৰু ইয়াক কৈ দিলে যে উলিয়াওক স্কয়াৰ ৰুট লাগি গল চিন্তা ইমান ডাঙৰ সংখ্যা স্কয়াৰ ৰুট দুটা সংখ্যা পূৰণফল মনতটো নাই অবিয়াসলি তো কি কৰিব লাগিব নেভাৰ মাইন্ড আমি এতিয়া এটো কৰি চাম ইয়াক আমি সাধাৰণ হৰণ নিয়ম কৰিব পাৰিম খালি অকমান বেলেগ হৰণটো ভালদৰে মন কৰিব ভালদৰে মন দি ভিডিওটো চাই ল'ব আৰু মই অনুগ্ৰহ কৰি আপোনালোকক ক'ব বিচাৰো যে লগত কপিখন লওক আৰু নিজেও লগতে ট্ৰাই কৰি যাওক তেতিয়াহে বুজাত সুবিধা হ'ব চাও আমি কেনেকৈ হয় 6 to 5 কাৰণ সব এনেকৈ যে থাকিব স্কয়াৰ উলিয়াবৰ ক্ষেত্ৰত স্কয়াৰ 2 তো 2 বাবে স্কয়াৰক সদায় হু ফালৰ পৰা দুটা দুটাকে পেয়াৰ বনাব অৰ্থাৎ জোৰ বনাব পেয়াৰ বা জোৰ এতিয়া তিনটা সংখ্যা আছে হু ফালৰ পৰা বনাই আহিব যেটা সংখ্যা থাকক আমাৰ দৰকাৰ নাই আমি জাস্ট হু ফালৰ পৰা পেয়াৰ বনাই আহিব এই দুটা এটা জোৰ আৰু ইয়াত যেটো এটা সংখ্যা আছে তো সি অকল থাকিলে ক্লিয়াৰ একবাৰ জোৰ বনাই দিয়াৰ পিছত ইহন দুইটা অকলে অকলে কেতিয়াও কাৰ লগত হৰণ পূৰণ নহয় ইহনি তললে আহিলো একেলগে আহিব হৰণ হলো একেলগে হৰণ হ'ব ই থাকিলে অকলে তো ইয়াক আমি অকলে হৰণ কৰিব লাগিব তো ফাৰ্স্ট সংখ্যা কি আছে 6 যদি এটো জোৰ বনি থাকে যদি ধৰি লওক 62 এটা জোৰ বনিলে তেতিয়া আমি অকল 6 কৰিব নোৱাৰো তেতিয়া আমি 62 কৰিব লাগিব 6 সো ইয়াৰ হৰণটো যেটা স্কয়াৰ ৰুট ল'বলগীয়া হয় তাৰ যেটো হৰণ সাধাৰণ হৰণৰ নিচিনা নহয় ইয়াত যেটো সংখ্যা আমি হৰণ কৰিম ইয়াত যেটো সংখ্যা হৰণ কৰিম হেতু সাধাৰণ হৰণৰ নিচিনাকৈ এটোটো সাধাৰণ নিয়মত আপোনাৰ 2 এ হৰণ যদি কৰো তেতিয়া 2 3 গুণ 6 ওলাই আছে কিন্তু স্কয়াৰ ৰুটত আমি সেইবোৰ সংখ্যাৰে আমি হৰণ কৰিম যিবোৰক দুটা সংখ্যা পূৰণফল হিচাপে প্ৰকাশ কৰিব অৰ্থাৎ এই টেবুলখনত যিখন টেবুল আমি পাইছিলো যে 2 স্কয়াৰ 4 3 স্কয়াৰ 9 সক এইখন টেবুলৰ মতে ইয়াত হৰণ কৰোতে আমি এনেকুৱা সংখ্যা আমি হৰণ কৰিব পাৰিম যেটো সংখ্যাৰ স্কয়াৰে ইয়াতকে সৰু হৈ থাকে এই সংখ্যাটোকে
যিটো সংখ্যাৰ স্কোৱাৰটো সৰু হৈ থাকে অৰ্থাৎ 2 স্কোৱাৰ কি 2 দুগুণ 4 স্কোৱাৰতকৈ এই সংখ্যাটো ডাঙৰ হৈ থাকিব লাগিব অৰ্থাৎ স্কোৱাৰটো সৰু হৈ থাকিব লাগিব চক 3 কেলে নাহিলে 3 এইটো কাৰণে নাহিলে কাৰণ 3 3 গুণ 9 ইয়াতকৈ ডাঙৰ তো বিয়োগ নাযাব অবিয়াছলি কথা সৰুটোৱে সদায় আহে হৰণৰ নিয়মতে আৰু দ্বিতীয় যদি চিন্তা কৰে কথা হৈছে যে 2 3 কিয় নাহিলে চক স্কোৱাৰৰ ক্ষেত্ৰত এটা কথা মনত ৰাখক যে সদায় একে সংখ্যাৰ পূৰণফলে স্কোৱাৰ হ'ব দুটা সংখ্যা একে সংখ্যা পূৰণফলে স্কোৱাৰ ৰুট বনাব পাৰিম তো হৰণো দুটা একে সংখ্যাৰে কৰিব লাগিব পূৰণ ফল হিচাপে প্ৰকাশ কৰিব লাগিব স্কোৱাৰৰ ক্ষেত্ৰত কোনো আপোনালোকে সাধাৰণ হৰণ নিয়ম ব্যৱহাৰ কৰিব নোৱাৰে ক্লিয়াৰ তো আমি একে সংখ্যা পূৰণফল হিচাপে প্ৰকাশ কৰিব লাগিব লাগিলে যিয়ে হওক ইয়াতকৈ সৰু হ'ব লাগিব তো 4 2 2 গুণ 4 তাৰপৰা বিয়োগ কৰি দিয়ক ইয়াত থাকিলে 2 ক্লিয়াৰ এইটো সাধাৰণ নিয়মতে এটালৈকে নাহে যেহেতু জোৰ বনাই লৈছোঁ গতিকে এইটো একেলগে নামি আহিব একবাৰ জোৰ বনাই লৈছোঁ জোৰটো সদায় একেলগে নামিব একেলগে হৰণ হ'ব চব একেলগে হ'ব 2 to 5 চক এতিয়া ইয়াক 2 হৰণ নকৰে ফাৰ্ষ্ট ষ্টেপটো গম পালে যে যিকোনো সংখ্যাৰ দুটা সংখ্যা সেম পূৰণফল হিচাপে প্ৰকাশ কৰিব লাগিব যিটো ইয়াতকৈ সৰু হৈ থাকিব লাগিব যি সংখ্যা পূৰণ কৰে নেক্সট ষ্টেপত আমি কি কৰিম আমি ইয়াত যিটো সংখ্যা আছে সেই সংখ্যাৰ লগত উত্তৰৰ সংখ্যাটো অৰ্থাৎ ভাগফল যিটো সংখ্যা আছে এইটো আমি যোগ কৰিম 2 2 4 যোগ কৰিম মনত ৰাখিব পূৰণ নহয় যোগ 2 2 4 এতিয়া আমি চাব লাগে যে 4ৰ লগত কি সংখ্যা বহি পেলাই এইটো 225 টো যাব চক এইখিনিতে ৰাফকৈ কৰি দেখুৱাইছোঁ 4ৰ লগত কিবা এটা সংখ্যা বহিব যিটোৱে 225ক যাব 4ৰ লগত এনেকুৱা সংখ্যা বহুৱাব লাগিব যিটো বহুৱাৰ লগতে ধৰি লওক 1 বহাইছোঁ তেতিয়া তলতো এই গোটেই 41টোক একে পূৰণ কৰিব লাগিব অৰ্থাৎ স্কোৱাৰৰ ক্ষেত্ৰত সদায় মনত ৰাখিব সংখ্যা দুটা আহিবই একে সংখ্যা সদায় প্ৰত্যেক জেগাই দুটাকে আহিব বিচাৰে একে সংখ্যা দুবাৰ আহিব বিচাৰে তো এইটো পূৰণৰ ক্ষেত্ৰতো যে 4 যিটো আছে ইয়াৰ লগত কোনোবা এটা সংখ্যা বহিব যিয়ে 225ক যাব সেই যিটো সংখ্যা বহিব সেই সংখ্যাটো বহুৱাৰ পাছত সেই একেটা সংখ্যাই তলত গোটেইটো পূৰণ কৰিব লাগিব কৰি চাওঁ 4 যেটো এইটো বহুত ডাঙৰ তো 1 বহিব নোৱাৰে বেলেগ বহিব তেনেদৰে 2 কৰি চাওঁ চক 4 লগত 2 অৰ্থাৎ 42 যেতিয়া বহাম তাৰ অৰ্থটো হৈছে 42ৰ লগতে তলৰ গোটেইটোক 2 পূৰণ কৰিব লাগিব 2 বহোৱাৰ লগে লগে আমি 2 এই গোটেইটোক পূৰণ কৰিবই লাগিব 84 যেহেতু বহুত সৰু গতিকে নহ'ব তো কিহে চাওঁ 3 চাপৰ 4 চাপৰ আমি 5 চাওঁ সৰি মই এইখন জেগাটো কম হৈছে কাৰণে এইখিনিতে কৰিছোঁ বক্স বনাই দিছোঁ এইখিনিতে কৰিছোঁ ইয়াৰ পাছ আকৌ কিহে চাব কৈছোঁ 5 কৈছোঁ 4 আছে যিহেতু ইয়াত তো 4 বাই দিলোঁ তো ইয়াত আমি 5 বহাই চাওঁ তো 5 ইয়াত বহালে তলতো গোটেই সংখ্যাটোক 5 পূৰণ কৰিব লাগিব একেটা সংখ্যাই যিটো বহায় তলতো একেটা সংখ্যাই দুইটাকে পূৰণ কৰিব লাগিব তো 45 হৈ যাব তো 5 ইয়াত পূৰণ কৰিব চক 5 45 হোৱাৰ লগে 45 পূৰণ নকৰে আকৌ যিটো সংখ্যা বহাইছোঁ সেইটোৱে সদায় পূৰণ কৰে ক্লিয়াৰ 5 5 25 বলবৰ 2 5 20 22 চক মিলি গ'ল তো কি বহাইছিলোঁ ইয়াত 5 আৰু ওপৰত তলত যিটো পূৰণ হয় অৰ্থাৎ ইয়াত যিটো সংখ্যা বহো সেইটো ওপৰটো বহিব কাৰণ ইয়াত আমি দুটা সংখ্যা পূৰণ হৈছে গতিকে ইয়াত 5 বহাৰ লগে ওপৰটো 5 আহি গৈছে 5 আনসাৰ 2 to 5 তো ভাগফল কিমান 25 তো 6 to 5ৰ স্কোৱাৰ ৰুট কিমান 25 ক্লিয়াৰ হ'ল কেনেদৰে ওলালে এনেদৰে আমি যিকোনো সংখ্যাৰ আমি স্কোৱাৰ ৰুট উলিয়াব পাৰোঁ ক্লিয়াৰ যদি স্কোৱাৰ ৰুটটো বুজাত অসুবিধা হ'ল পুনৰ এবাৰ চাই লওক যদি তথাপিও স্কোৱাৰ ৰুট বুজাত কিবা অসুবিধা হয় আমাক তলত কমেণ্ট কৰি জনাব আমি আপোনাৰ প্ৰত্যেকটো কমেণ্টত উত্তৰ নতুন পাৰিলে ভিডিঅ' বনাই দিবলৈ চেষ্টা কৰিম আজিৰ ভিডিঅ'ত ইমানেই থেংকছ ফৰ ৱাচিং